আজি বনালোঁ আমি প্ৰকৃতিৰ লগত গাহৰি মাংস। আগতে এবাৰ যে গৈছিলোঁ সেই চিনি নোপোৱা ঠাইডোখৰ, সেই ঠাইডোখৰলৈ আকৌ গ'লোঁ শান্তি ল'বলৈ বা গাহৰি খাবলৈ। প্ৰথমে আমি জলপ্ৰপাতটো চাই আহিলোঁ আৰু ঝৰ্ণাটো ছাইডতে এডোখৰ জেগা ঠিক কৰিলোঁ আমি খানা বনাবলৈ। আজি কিন্তু মই অকল ৰান্ধিছোঁহে, চব্জি কটা মেলা মোক চব ধীৰাজে সহায় কৰি দিছে। প্ৰথমতে আমাৰ জুই জ্বলাবলৈ বৰ কষ্ট হৈছিলোঁ। আমি তাত গৈ পিনি খৰি পাম, কিন্তু তেনে নহ'ল। তাত যিবোৰ খৰি আছিল, খৰি পাইছিলোঁ, কিন্তু খৰি যিবোৰ আছিল সেইবোৰ চব তিতা আছিল আৰু জেগাডোখৰো বহুত সেমেকা আছিল। সেয়েহে আপোনালোকে যদি কেতিয়াবা যায় তেন্তে আপোনালোকে ইন্ধন লগত লৈ যাব। গাহৰিখিনি আমি সৰু সৰু টুকুৰা কৰি ল'লোঁ যাতে সেইখিনি সোনকালে সিজে আৰু ফূৰ্তিৰে আমি খানা বনাই গ'লোঁ। আদা নহৰুখিনি একদম সৰু সৰু টুকুৰা কৰিলোঁ যাতে সেইখিনি মাংসখিনিৰ লগত মিলি যায়। আৰু গাহৰিৰ লগত খাব পৰাকৈ ৰুমালী ৰুটি টাইপ কিবা এটা বনালোঁ আৰু। আৰু আমাৰ মাংস হৈ গৈছিল। এতিয়া আৰু খোৱাৰ শেষ কথা। মাংসখিনি আঁতৰাই আমি ৰুমালী ৰুটিটো তাত দি দিলোঁ আৰু মেহফিল জমাবলৈ ষ্টাৰ্ট কৰিলোঁ। আৰু পাপন দাই কোৱাৰ দৰে জীৱনে কি বিচাৰে নিজক সুধিবা, ধনে ধানে জানো জীৱন জুখিবা। আৰু এইবাৰ লাগিলোঁ আমি খোৱাত। খাবলৈ বৰ সোৱাদ হৈছিল। গাহৰি এনেও বা সোৱাদেই হয়, কিন্তু তেনেকুৱা ঠাইত সোৱাদ দুগুণ হৈ পৰে। তাৰ পাছত আৰু আমি বস্তু সামৰি ঘৰলৈ ৰাওনা হ'লোঁ। সময় প্ৰায় 6টামান বাজিছিল, কাৰণ যাওঁতে আমাক পুলিচ এজনে কৈ পঠাইছিল যে জেগাডোখৰ বৰ এটা ভাল নহয়, ইয়াত বাঘ ওলায় আৰু নাগালেণ্ড এৰিয়া, তোমালোকে সোনকালে গুচি আহিবা। চ' আমি পোহৰে পোহৰে ঘূৰি আহিলোঁ আৰু আজিৰ ভিডিঅ'টো মানে আজিলৈ টাটা বাই বাই।